হেল্ল' মোৰ ছাত্ৰী ছাত্ৰীসকল, আজি মই তোমালোকৰ আলোচনা কৰিম BA 4 ছেমিষ্টাৰৰ অসমীয়া মেজৰৰ অসমীয়া লোকসাহিত্যৰ অধ্যয়ন। ইতিমধ্যে কিন্তু তোমালোকৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 ইতিমধ্যে কিন্তু তোমালোকে আলোচনা কৰা হৈছে। তোমালোকে কিন্তু এই ভিডিঅ'ত চাই ল'বা। ইতিমধ্যে দিয়া হৈছে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 দুটা ভিডিঅ' আপলোড কৰা দিয়া হৈছে, তোমালোকে কিন্তু চাই ল'বা। তো আজি তোমালোক আলোচনা কৰিম চেপ্টাৰ 3 মালিতা আৰু বাৰমাহী বিলাপ গীত, পুৰা কথা, জাতীয় মালিতা, বুৰঞ্জীমূলক মালিতা, জনশ্ৰুতিমূলক মালিতা, কাল্পনিক মালিতা, বাস্তৱিক মালিতা আৰু বাৰমাহী বিলাপ গীত। তো এইটোৰ পৰা তোমালোকৰ স্মাৰ্ট থাকিব। তো আহক আলোচনা কৰোঁ কিমান ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক। এইটোৱে হ'ল এইটো চেপ্টাৰটো হয়, এইটো হ'ল তোমালোকৰ গৌড়, তৃতীয় নম্বৰ গৌড় মানে তৃতীয় নম্বৰ চেপ্টাৰ মালিতা আৰু বাৰমাহী বিলাক গীত। তো এক মাৰ্কী প্ৰশ্নবিলাক গোটেইখিনি পঢ়ি ল'বা। প্ৰায় তোমালোকৰ 14টা আছে, 14-15টা। তো এইবিলাক হয় মনোৰঞ্জন দেৱনৰ গীত, যিকোন হৰিহৰ গীত আদি কোন শ্ৰেণীৰ মালিতা, যে বুৰঞ্জীমূলক মালিতা, এইবিলাক তোমালোকে পঢ়ি ল'বা। আৰু কৈছে জনা গাভৰুৰ গীত আৰু কমলা কুঁৱৰী গীত কোন শ্ৰেণীৰ মালিতা, জনশ্ৰুতিমূলক মালিতা, মণিকোবৰ গীত কিহৰ ভিত্তিত ৰচিত, জনশ্ৰুতি ভিত্তিত ৰচিত, দাই নামক কি নামেৰে জানিব পৰা যায়, ধেমালি নাম বা নিচুকনি গীত, হাইদাং গীত কি, এইবিলাক তোমালোকে পঢ়ি ল'বা। হাইদাং গীত কি আৰু আছে এইবিলাক 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ, 11 নম্বৰ, 12 নম্বৰ, 13 নম্বৰ। এইবিলাক মই ক'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব, সেইকাৰণে মই কৈ আছোঁ। আৰু আছে 14 নম্বৰ মালিতা বা বিলাট কাক বোলে, এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু পঢ়ি ল'বা। আৰু তোমালোকে যদি এইটো চেনেল নতুন হয়, তোমালোকে কিন্তু ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো। আৰু এইটো ইম্পৰ্টেণ্ট আছে, অসমীয়া লোককবিতাৰ অংগ হিচাপে মালিতাৰ গুৰুত্ব ব্যাখ্যা কৰা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ ফাইনেল এক্সামত অহা দেখা গৈছে আৰু লগতে তোমালোকৰ ছেচনেল এক্সামতো এইটো অহা দেখা যায়। তো তোমালোকে কিন্তু ভালকৈ পঢ়ি ল'বা, এইখিনিয়ে হয়। আৰু 2 নম্বৰটো আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, বাস্তৱিক আৰু কাল্পনিক মালিতাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। মানে বাস্তৱিক আৰু কাল্পনিক মালিতাৰ কি, এইটোৱে বিষয়ে তোমালোকে আলোচনা কৰিবলৈ দিছে। আৰু এটা 3 নম্বৰ আছে বাৰমাহী গীতৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। এইটো বৈশিষ্ট্য তোমালোকে পঢ়িবলৈ দিছে, বাৰমাহী গীতৰ বৈশিষ্ট্যবিলাক তোমালোকে পঢ়ি ল'বা। তোমালোকে কিন্তু এই বাৰমাহী গীতৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা, এইটো তোমালোকে পইণ্ট আকাৰত পঢ়িবা। তোমালোকৰ ছাৰ বাইদেউসকলক কৈ দিবা যে মোৰ পইণ্ট হিচাপত লাগে, এইটো কিন্তু ব্যাখ্যা হিচাপে দিছে, তোমালোকে পইণ্ট হিচাপত কিন্তু পঢ়ি ল'বা। আৰু দিছে টকা লিখা, বুৰঞ্জীমূলক মালিতা আৰু জনচৰিত্ৰমূলক মালিতা, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকে যদি গোটেইখিনি পঢ়িব বিচাৰা, মই গোটেইখিনি দি আছোঁ। আৰু দুটা ইম্পৰ্টেণ্ট আছে মোৰ হিচাপত, তো এই সৰু হয়, তোমালোকে কিন্তু গোটেইখিনি পঢ়ি ল'বা। আৰু তোমালোকে এই ভিডিঅ'টো তোমালোকে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা আৰু লাইক কৰি দিবা। আৰু তোমালোকৰ কোনো প্ৰব্লেম থাকিলে তোমালোকে কিন্তু মোৰ কমেণ্টত জনাবা। আৰু নেক্সট চেপ্টাৰ লাগিলে তোমালোকে কমেণ্টত জনাই দিবা। তো ইয়াৰ পিছত আছে চেপ্টাৰ নম্বৰ 4 মানে গৌড়, চতুৰ্থ গৌড় লোককথা। তো লোককথাৰ মই ইম্পৰ্টেণ্টবিলাক চাই আছোঁ। আৰু এইটো তোমালোকৰ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰটো হৈ গ'ল। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰটো হৈ গ'ল। অহা আছে 4 নম্বৰ লোকগীত। ইয়াৰ পিছত কিন্তু অসমীয়া লিপিৰ পৰিচয় আছে। তো লিপিৰ পৰিচয় লাগিলে তোমালোকে কিন্তু কমেণ্টত জনাই দিবা। অসমীয়া লোকসাহিত্য আৰু এটা চেপ্টাৰ আছে কিন্তু শেষ হৈ যাব। আৰু অসমীয়া লিপিৰ পৰিচয় যদি লাগে কমেণ্টত জনাই দিবা। আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।